গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিন মূৰত আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এয়া কাপোৰ কানি পিন্ধি ৰেডি হৈছোঁ। এতিয়া আমি মাহীহঁতৰ ঘৰলৈ যাম, কাৰণ মাহীহঁতৰ ঘৰত আমি গোটেইবোৰে মিলি আজি খানা খাম। আৰু সৰু মাহীজনীৰ ঘৰত খাম, আৰু এজনী মাহীও আহিব, লগত তেওঁলোকৰ বৌহঁতো আহিব। ভাল লাগিব, আহক চাওঁ আমাৰ লগত। আৰু বহুত দিন মূৰত ভিডিঅ' দিছোঁ। আগৰ ভিডিঅ'বোৰ যেনেকৈ আপোনালোকে আঁকোৱালি লৈছে, এই ভিডিঅ'টোও যেন আপোনালোকে আঁকোৱালি লয়। এইখন হ'ল চাহ বাগান। এইখন মানাছৰ লগতে লাগি আছে, আৰু মাহীহঁতৰ ঘৰখনো মানাছ অৰণ্যৰ ওচৰতে, আৰু ধুনীয়া গাঁৱলীয়া পৰিৱেশৰ মাজত মাহীহঁতৰ ঘৰখন। আমি আহি খুব ভাল পাওঁ, আৰু প্ৰায় ছানডে আমি মাহীহঁতৰ ঘৰত আহোঁৱে। তো ভাবিলোঁ আজিও মাহীহঁতৰ ঘৰলৈ আহোঁ। তো এয়া চাওক, মাহীহঁতৰ ঘৰ পালোঁ আমি। আৰু আজি মাৰো অফিচ ছুটি আছিলে, আৰু সৌৰভকো ক'লোঁ আজি তুমি দোকান যাব নালাগে, আমি মাহীহঁতৰ ঘৰতে যাম। তো সেই ভাবি আৰু মাহীহঁতৰ ঘৰতে আহিলোঁ। আহি গম পালোঁ আৰু এজনী মাহী আহিব বুলি কৈছিলোঁ যে, তেওঁলোক নাহিলে বোলে। তো আৰু কি কৰিম, আহিলোঁৱে আৰু। এইটো চাওক, এইটো হ'ল বাথৌ মন্দিৰ। মাহীহঁতে ইয়াতে সদায় পুৱা গধূলি ধূপ চাকি লগায়। ভাবিলোঁ মই আপোনালোককো দেখুৱাওঁ। আৰু চাওক, এইটো চাঞ্চু মাহীৰ সৰু ল'ৰা। আৰু আহিয়ে চাহ বনালোঁ, বনাই সকলোকে খাবলৈ দিলোঁ। দি আৰু কি কৰিম, পাকঘৰলৈ আহিলোঁ। আহি দেখোঁ যে কুণালে এয়া মুৰ্গীৰ ঠেং পৰি আছে। সি বোলে মুৰ্গীৰ ঠেং খাই খুব ভাল পায়। চাওকচোন কিমান সৰু সৰু ঠেং দুখন, সেই দুখন ঠেঙতনো কি আছে, সি বোলে খাই বিৰাট ভাল পায়। তো সি সেয়া পুৰিছে, আৰু মই এনেকৈ চাই আছোঁ তাক। আৰু লগতে মাহীয়ে এয়া গাহৰি মাংস ফ্ৰাই কৰি আছে। আৰু তলত এয়া কুণালে গাহৰি মাংস পুৰিছে, কাৰণ সৌৰভে খাই বিৰাট ভাল পায়, তো দাদায়েকে খাই ভাল পায়। তো সি বনাই দিছে, আৰু লগতে সিও খাব। মই কিন্তু সেনেকৈ নাখাওঁ, কিন্তু কেতিয়াবা কেতিয়াবা খাওঁ। কিন্তু আজি ভাবিলোঁ অলপ খাই চাম, কুণালে বনাইছে যিহেতু। খাই চাম বুলি ক'লোঁহে, মই কিন্তু এপিচ খাই চাইছোঁ, খুব সোৱাদ হৈছিল। সি খুব মৰমেৰে বনাইছে যিহেতু। আজি গোটেই দিনটো হাঁহি ধেমালিৰ মাজেৰে এনেকৈ পাৰ হৈ গ'ল, আৰু এয়া প্ৰায় ৰাতিয়ে হ'ল। আমিও ঘৰলৈ যাবলৈ ওলালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।